লকডাউনৰ সময়ত আমি বেছিভাগে বহু সময় এনে নষ্ট কৰিলোঁ। কিন্তু শান্তনু কৌশিক বৰুৱা এনে সময় নষ্ট কৰা লোক নহয়। তেওঁ এই সময়ছোৱাতে অসমৰ কাৰণে এটা সাংঘাতিক গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিলে। তেওঁ অকলে কৰা নাই, কেইবাজনো জ্যেষ্ঠ লেখক আৰু প্ৰায় 30জন তৰুণ তৰুণী লগত লৈ তেওঁ 5টা খণ্ডৰ সংক্ষিপ্ত অসম বিশ্বকোশ প্ৰস্তুত কৰি উলিয়াইছে। 5টা খণ্ডত প্ৰস্তুত কৰা এই বিশ্বকোশৰ প্ৰতিটো খণ্ডৰে পৃষ্ঠা সংখ্যা 500ৰো অধিক। প্ৰায় 5000 প্ৰবিষ্টি অসমৰ বিভিন্ন বিষয়ৰ ওপৰত। বিভিন্ন টকা আছে, আলোকচিত্ৰ আছে, তথ্য আছে আৰু ইমান দিনৰ অভিজ্ঞতাৰ পৰা অসমৰ ৰাইজে জানে যে শান্তনু কৌশিক বৰুৱাই তেওঁৰ পুথিত যি তথ্য দিয়ে সেই তথ্য হয় সদায় নিৰ্ভুল, তাত কোনো ভুল নাথাকে। এনেকুৱা ধৰণৰ কাম খুব সম্ভৱ অসমত পূৰ্বতে হোৱা নাই। গতিকে এনেকুৱা এটা গুৰুত্বপূৰ্ণ কাম কৰাৰ কাৰণে শান্তনু কৌশিক বৰুৱা আৰু তেওঁৰ লগত থকা এই যে জ্যেষ্ঠ লেখকসকল আৰু 30জনৰো অধিক তৰুণ তৰুণী সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। শান্তনু কৌশিক বৰুৱাৰ কথা ক'লেই তেওঁৰ লগৰ, অকল জীৱনৰ লগৰে নহয়, ব্যৱসায়ৰ লগৰ প্ৰীতিমা কৌশিক বৰুৱাৰ কথা মনত পৰে। আৰু এই গ্ৰন্থখনো প্ৰকাশ কৰি উলিয়াইছে সঞ্জীৱন প্ৰকাশনে, যাৰ স্বত্বাধিকাৰী প্ৰীতিমা কৌশিক বৰুৱা। তেওঁলোক দুয়োজনে মিলি এই লকডাউনৰ সময়ত অসমৰ কাৰণে এনেকুৱা গুৰুত্বপূৰ্ণ কাম কৰাৰ কাৰণে আমি সকলো তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। সংক্ষিপ্ত বিশ্বকোশ, অসম বিশ্বকোশ, এই খণ্ডকেইটা মই ভাবোঁ অসমৰ প্ৰতিটো পৰিয়ালতে অন্ততঃ এটা ছেট থকা উচিত।